আচ্ছা প্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। তো আমাৰ বিপি দলৰ মুৰব্বী শ্ৰীযুত হাগ্ৰামা মহিলাৰ নিৰ্দেশত বৰ্তমান BTCত সকলো ঠাইতে আমাৰ এই যিটো 5টা ডিষ্ট্ৰিক্টত কোচিং কেম্প এইটো বৰ্তমান চলি আছে। আমাৰ ধনশিৱ ব্লক হিচাপে আমাৰো ইয়াতে 5টা চেণ্টাৰ আমি কোচিং কেম্প আমাৰ চলাই আছে। বৰ্তমান আপোনালোকে দেখা পাইছে এইটো এটা চেণ্টাৰ দণ্ডচহৰীয়া হাই ছেকেণ্ডাৰী এইটো এটা চেণ্টাৰ চলি আছে বৰ্তমান ঠিক ঠাক ভালে চলি আছে। তো আমাৰ উদ্দেশ্যটো জানেই গম পাই, আমাৰ উদ্দেশ্য হ'ল মানে সকলো কি কয় ষ্টুডেণ্টবিলাকে তাকে ভাল শিক্ষা পায়, এই উদ্দেশ্যলৈ আমি এই কামটো কৰি আছে। তো আপোনালোকে দেখা পাইছে ভালদৰে চলি আছে, টিচাৰবিলাকেও ভাল কাম কৰি আছে। আৰু ইয়াতে ইনচাৰ্জ হিচাপে আমি পাতা হৈছে, ইয়াত মানে আমাৰ টিম আছে, টিম হিচাপে প্ৰত্যেক চেণ্টাৰতে টিম হিচাপে চলাই আছে। তো এই হিচাপতে আমাৰ এই বৰ্তমান চলি আছে। আৰু ইয়াতে আমাৰ দণ্ডচহৰীয়া হায়াৰ ছেকেণ্ডাৰী স্কুলত বৰ্তমান ক্লাছ 10ত আছে 2, ক্লাছ 10ত আছে 185, তাৰপিছত হায়াৰ ছেকেণ্ডাৰী আৰ্টছত আছে 25 আজি প্ৰেজেণ্টত। আৰু তাৰপিছত কমাৰ্চত আছে 13 জন আৰু বৰ্তমান বেছি আছে, আজি অলপ কম আহিব এনেকুৱা। টোটেল মানে 300 ওপৰত ষ্টুডেণ্ট আছে আৰু একদম। পোনপ্ৰথমে মই সাংবাদিক বন্ধু আপোনালোকক আন্তৰিক শুভেচ্ছা তথা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে আজি এই শুভক্ষণত আপোনালোকে এটা ভাল খবৰ বিচাৰি আহিছে। আমাৰ এই দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 3 তাৰিখৰ পৰা আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাদেৱৰ বলিষ্ঠ যি নেতৃত্ব, তেখেতে বিভিন্ন দিশত আমাৰ BTCৰ উন্নতিৰ কল্পে কাম কৰি আহিছে। তো তেখেতে বিশেষকৈ মানৱ সম্পদ গঢ়াৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰিছে, যিটো হিউমেন ৰিচোৰ্চ, এই হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ ওপৰত তেখেতে বিৰাট গুৰুত্ব আৰোপ কৰিছে। তাৰ কাৰণেই তেখেতৰ নিৰ্দেশক্ৰমে আমাৰ বিশেষকৈ ৰৌতা ব্লক BPF আৰু ইউথ আৰু BSUৰ মানে উদ্যোগত আৰু আমাৰ সহযোগত শিক্ষকসকল বা আমাৰ এই যি বৌদ্ধিক সমাজ তেওঁলোকৰ সহযোগত আমাৰ BTC চিফ শ্ৰীযুত হাগ্ৰামা মহিলাদেৱৰ যি নিৰ্দেশ, এই নিৰ্দেশ ভাল এটা নিৰ্দেশ। কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত নহ'লে তেওঁলোকৰ এই একমাহ গ্ৰীষ্মৰ যি বন্ধ, গৰমৰ বন্ধত যদি তেওঁলোকৰ ষ্টাডিত ব্ৰেকেজ হৈ যায়, হয়তো ল'ৰা ছোৱালীয়ে কিতাপত মনোনিৱেশ নকৰি আমাৰ যিটো ক্লাছ কণ্টিনিউ চলি আছে এতিয়া, এইখিনি হয়তো গ্ৰীষ্মৰ বন্ধত তেখেতে ভাল চিন্তা কৰিছে। আৰু সেইকাৰণেই তেখেতৰ নিৰ্দেশ মৰ্মে আমি যোৱা 3 তাৰিখে আমাৰ অপেনিং চেৰিমনি হৈছিল। আৰু সিদিনাখন আমাৰ শ্ৰদ্ধাৰ EM ফ্ৰেছ মুছাৰী দেৱ তেখেতে আহিছিল, আৰু আমাৰ এই ইউথৰ প্ৰেছিডেণ্ট শ্ৰদ্ধাৰ বিনোদ বসুমতাৰী, BSUৰ কৰ্মকৰ্তাসকল, লগতে আমাৰ পেৰেণ্ট BPFৰ এডভাইজাৰকে আদি কৰি বিভিন্ন পৰ্টফলিঅ' বিষয়ববীয়া আছিল। সিদিনা আমি 3 তাৰিখে আৰম্ভ কৰিছোঁ আৰু কণ্টিনিউৱাছলি আজিৰ তাৰিখলৈকে চলি আছে। তো এই মানে যি গ্ৰীষ্মৰ বন্ধৰ যি কাৰ্যসূচী, এইটো আমাৰ 31 জুলাই সিদিনাখন আমাৰ গ্ৰেণ্ড মানে কি কয় সেইটো মানে চেৰিমনি এটা হ'ব, আৰু ক্লজিং চেৰিমনি। এই চেৰিমনিত আমাৰ EM ছাৰকে আদি কৰি বিষয়ববীয়াসকলে, ইউথ BSUৰ বিষয়ববীয়াসকলে, পেৰেণ্ট বডিৰ বিষয়ববীয়াসকলে, আমাৰ এই যিটো ধনশিৰি ব্লকৰ আণ্ডাৰত 5টা কোচিং চেণ্টাৰ চলি আছে, দণ্ডচহৰীয়া, শ্বিলংখুটি, বিউৰাম বড়ো হাইস্কুল, শ্বিলংখুটিৰ স্কুলখনৰ নাম কি আছিলে? শ্বিলংখুটি বিদ্যাপীঠ, তাৰপিছত জামালুদ্দিন মেমৰিয়েল হাইস্কুল, আৰু এইফালে ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী। তো এনেকৈ পাঁচখন বিদ্যালয়ত আমাৰ এই গ্ৰীষ্মৰ বন্ধৰ
মানে ফ্ৰী কোচিং চলি আছে আৰু বিশেষকৈ আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰীদেৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰিফ্ৰেছমেণ্টৰো ব্যৱস্থা কৰিছে। আমি মাজে মাজে ফল মূলৰ ব্যৱস্থা, আপেল, আম, জুইচ, তাৰপিছত মিঠাই, চিঙাৰা, তাৰপিছত আপোনাৰ বিস্কুট, এনেকৈ আমি এটা লাইট ৰিফ্ৰেছমেণ্টৰ ব্যৱস্থা কৰিছোঁ, যাতে গৰমত ল'ৰা ছোৱালীখিনিয়ে লাইট ৰিফ্ৰেছমেণ্ট লৈ ধুনীয়াকৈ তেওঁলোকে ক্লাছ ল'ব পাৰে, সেই ব্যৱস্থা কৰা হৈছে। গতিকে এইটো এটা বৰ ধুনীয়া পদক্ষেপ আৰু এইটো একমাত্ৰ আমাৰ ডাইনামিক লিডাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰীদেৱৰ যি ধুনীয়া এক প্ৰচেষ্টা আৰু তেখেতৰ যি এক সুন্দৰ চিন্তা, সেই চিন্তা তেখেতে কৰিছে আৰু আশা কৰোঁ তেখেতে হিউমেন ৰিচোৰ্চ বা মানৱ সম্পদ গঢ়াৰ ওপৰত যি পদক্ষেপ লৈছে এইটো প্ৰশংসনীয় আৰু তেখেতক আমি সকলোৱেই মানে আশীৰ্বাদ কৰিছোঁ তেখেত যাতে দীৰ্ঘায়ু হয় আৰু এনেকুৱা ভাল পদক্ষেপ যাতে আমাৰ BTCত লয়।